পিজি থাকিব লাগিলে ৰুমতে থাকিব কষ্ট এখন বহুত কষ্ট দুখ বহুত দুখ এফালে চাই দিয়ক ছেভিংছত পইচা নাই ৰুমত থাকি থাকি বিচাৰি আমাৰ চেনেল বহুত দিনৰ পিছত মই আৰু এটা ভিডিঅ' লৈ আনিলোঁ আপোনালোকক ব্লগো দিব পৰা নাই বহুত দিনৰ পিছত আজি ব্লগ বনাইছোঁ মানে পঢ়ি আছিলোঁ ন তাৰপিছত পঢ়ি থকা জেগা পাই চিধা ব্লগ বনাবলৈ মন গ'ল আৰু ভাতো বনোৱা নাই ভাত বনাবলৈ লৈছোঁ নে কি ভাত বনাব লৈছোঁ ইও কিতাপ পঢ়ি আছিলে এইবিলাক এতিয়া আমি কুকাৰটো ধুই আনো ইয়াতে গাইছে চাব কুকাৰটো থ'বলৈ গৈ আছোঁ লাইটটো নাই এই তাত দি থৈ দিয়া লগাই থৈ দিয়া লাইটটো গাইছ ইয়াত লগাই থৈ দিয়া আছে এতিয়া ইয়াত পুৰা দুখ বহুত দুখ এফালে চাই দিয়ক পিজি থাকিব লাগিলে ৰুমতে থাকিব কষ্ট এখন বহুত কষ্ট ইও লিখিয়ে আছিলে ময়ো লিখি আছিলোঁ মানে সেইবিলাক লিখা ভাগে চিধা ব্লগ বনাব মন গ'ল ব্লগটো বনাই দিলোঁ আৰু মানে এতিয়া চাই লওঁ কি হয় চিধা ভাত খোৱা চিধা ভাতটো পাতি লওঁ নে কি ভাত পাতি চাউল ধুই আছে গাছ চাউল এইবিলাক দেখি আছে চাউল ধুই আছে কাম কৰি আছে এদিন ই বনাই এদিন মই বনাওঁ আৰু দেই ৰাতিপুৱা হ'লে মই ৰাতি হ'লে ই আকৌ So guys, কি বনাম কওঁ কি বনাম কওঁ ভাবিছোঁ শাকখিনি ফালে দেখা যায় শাক কি আছে চাব নি গাইছ এফালে পিঁয়াজ আলু চয়াবিন আলু আৰু মাংস বনাম আলু মাংস কাটি দিম আলু দুটা আলু দুটাই দিম আলু দুটা So guys, ব্লগটো কেইটা বজাত বনাইছো চাব নি টাইমটো দেখাই দিম ন সেইটো মোবাইল টাইম কিমান টাইমটো হৈছে এতিয়া 8:26 ব্লগ শুৰু কৰিছো মানে ব্লগ বনাব মন নাছিলে দেখিছে 8:26 তাইক ব্লগ বনাই দিছো এফালে পঢ়া কিতাপো নাযাবি তাইক ব্লগ বনাও বুলি এনেকে থাকিলে কাম কৰিছ ন পানী দি দিওঁ নেকি পইচা নাই ৰুমত থাকি থাকি বিচাৰি ঘৰতে ভাল আছিলোঁ ৰুমত থাকি থাকি এখন বিচাৰি বনি গৈছোঁ এইটো ৰুমত থাকিলে এনেকুৱাই নে কি So guys, যোনবিলাক নতুনকৈ চাই আছে ন ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শ্বেয়াৰ কৰি থৈ যাব আৰু লাইক কৰি থৈ যাব নে কি গাইছ হয় নাই 1K হ'বগৈ লাহেকৈ 600 এনেকৈ আছে আপোনালোকে জানে আৰু যদি নতুন মানুহে চাই আছে ন প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই ইউটিউব চেনেলটো So guys, আগৰ নিচিনা মৰম নিদিয়া হ'লে আপোনালোকে ভিডিঅ' নিদিওঁ যে সেইটো কাৰণে মোক পাত্তাই নিদিয়ে ন ডেইলি ব্লগ কৰিবলৈ নোৱাৰো কলেজলৈ যাওঁ ৰাতিপুৱা
8টা বজাত আহোঁ 2টা বজাত কি ব্লগ বনাব আহি মেলি ভাগৰি লাগে শুই যাওঁ তাৰপিছত আকৌ ৰাতি হয় ভাত খাব লাগে ভাত চাত বনাওঁ আকৌ কিতাপ পঢ়ি এনেকৈ দেখিছিল নহয় অৱস্থা ভাত বনাব লাগে এইটোৱে আৰু জীৱন আপুনি আপুনি জল্দি জল্দি ইয়াক কমেণ্ট কৰক কয় ই গাইজ ব্লগ বনাব লাগে নে নালাগে এই কেমেৰাটো ধৰ তোক কিবা এটা কৈ দে হো তোক বহুতে বিচাৰি ফুৰিবি নাই নাই মই ধৰ নাথে এনেকুৱা নকৰিবি মোৰ দ্বাৰা নহ'ব এইবিলাক বস্তু চ' গাইজ ইমান লাজ কেলে কয় ইয়াক কমেণ্ট কৰক দেই এই ভিডিঅ' চিডিঅ' নবনাই বনাব ক'লো ভিডিঅ' নবনাও মানে প্ৰথমতে শাক বনাব লাগে এতিয়া অঁ ভিডিঅ'টো পাছত বনোৱা হ'ব প্ৰথমতে ভাত শাকটো বনাই ল'ম পেটটো চিন্তা কৰিব লাগিব পেটটোৱে ভোক লাগিছে বুলি কৈছে কুৰুক কাৰাক বুলি কৈছে আৰু কিবা এটা কি ক'ম চ' গাইজ ইয়াক কৈ দিব দেই ইয়াক কমেণ্ট কৰক কি ভিডিঅ' নবনাই মোবাইলটো দিলেও নলয় মই প্ৰথমতে ক'লোঁ কি তই প্ৰথমতে ভিডিঅ'টো বনা নাই ভিডিঅ' বনোৱা না মই নবনাওঁ বোলে বম লাজ কৰিছে কি হৈছে নাজানো চ' গাইজ হুইচেল মাৰিলে দেখিছে এইটোৱে কিবা এটা কওক বনাবলৈ ইয়াক বনাবলৈ ভিডিঅ' বনাবলৈ প্ৰমিছ কমেণ্ট কৰক কমেণ্ট লাগে গাইজ এইফালে মই এইটো দেখিছে আইনা হালত বেয়া হৈ আছে গাইজ এইফালে কি ক'ম আৰু এইবিলাক কিতাপ পঢ়ি আছিলে ভাইটিয়ে ভাইটিয়ে এতিয়া নাচি নাচি পূৰা ভাত বনাই আছে কি ক'ম আৰু ৰিয়েকশ্যন চাক না এটা পূৰা নাচন লগাই আছে এনেকৈ নাচি নাচি একদম হেৰি কৰি ভাত মাংস বনাই আছা নেকি নাচি নাচিয়ে বনাই লয় তাক একেটা জেগাত ৰখি থাকিব পোৱাই নাই সিফালৰ পৰা সিফালে নাচি থাকোঁতে গৈছে চ' গাইজ পিঁয়াজ দিয়া হৈ গ'ল তাৰপৰা হালধি দি মাংসটো দিয়া দিব এতিয়া পিঁয়াজ চিয়াজ দিয়া হৈয়ে গ'ল এতিয়া অকল মাংসটো দিব আহি বনাব এতিয়া হ'ব এনেকুৱা হ'লে এইটোৱে কলেজৰ পৰা অহা মন লাগে নে শুই থাকোঁতে যায় কাইলৈ চাই লওঁ কি হয় কলেজলৈ মোবাইল লৈ নাযাওঁ মোবাইলটো ৰুমতে থৈ যাওঁ মোবাইল লৈ গ'লেও কিয় মোবাইল টিপিব নাপাওঁ সেইটোৱে আৰু দেখিছে হালত কেনেকুৱা হৈ আছে মুখখন এনেকুৱাই আৰু আমাৰ এই শাকটো বনাই থাকক নেকি মাংস পূৰা হৈ আছে আৰু সেই অকল গাইজ খাবহে লাগে পূৰা খাবহে লাগে এতিয়া গাইজ তেতিয়াহে একো নাজানো মই কিন্তু টেষ্ট কৰি বহুত ভাল পাওঁ এতিয়ালৈকে হোৱা নাই যে কোনে দিছেহে সেইকাৰণে এতিয়া চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি থৈ যাব ভিডিঅ'টো ইমানেই বাই বাই গাইজ আই লাভ ইউ
জয় অসম।